সন্মান সন্মান বুলি চিঞৰি থাকিলে আপুনি সন্মান নেপায়। আনৰ পৰা আপুনি সন্মান পাবলৈ হ'লে প্ৰথমে আপুনি আনক সন্মান কৰিবলৈ শিকক। জীৱনত যদি সন্মান পাবলৈ বিচাৰে আপুনি প্ৰথমে আপোনাৰ কথা আৰু কাৰ্যত বিশুদ্ধতা আনিবলৈ চেষ্টা কৰক। জীৱনত যদি সন্মান পাবলৈ বিচাৰে এইকেইটা কাম কৰক। প্ৰথম, উপজাচি কোনোৱে আপোনাক নিবিচৰাকৈ আনক জ্ঞান দিবলৈ নেযাব। দ্বিতীয়তে, দুবাৰতকৈ অধিক কাৰোবাক বুজাবলৈ নেযাব। যদিহে তেওঁ বুজিবলৈ বিচাৰে এবাৰতে বুজিব। যি আপোনাৰ কথা বুজিবলৈ চেষ্টা নকৰে তেওঁক 10 বাৰ বুজালেও নুবুজে। তৃতীয়তে, সন্তান ডাঙৰ হৈ আহিলে প্ৰতিটো কথা আৰু কাৰ্যতে গালি নেপাৰিব। চতুৰ্থতে, কাৰোবাক যদি প্ৰশংসা কৰিবলগীয়া হয় সকলোৰে সন্মুখত সুস্থ সঁচা প্ৰশংসা কৰক, যাতে শুনি থকা সকলেও আপোনাৰ প্ৰতি আকৰ্ষিত হৈ আপোনাৰ অনুগামী হয়। পঞ্চমতে, কাৰোবাক যদি সমালোচনা কৰিবলগীয়া হয় সেইজনক অকলে সমালোচনা কৰক। 4-5জন ব্যক্তিৰ সন্মুখত কেতিয়াও এজনক সমালোচনা নকৰিব। আপুনি সেইজনৰ শত্ৰু হৈ পৰিব। ষষ্ঠতে, সুস্থ পৰামৰ্শই মিত্ৰ সৃষ্টি কৰে। ঠাট্টা, ইটিকিং, অট্টহাস্য, আক্ৰমণ, কুৎসা ৰটনাই শত্ৰুৰ সৃষ্টি কৰে। সপ্তমতে, 4-5জন ব্যক্তিৰ সন্মুখত এজনক কেতিয়াও অসৎ ভুল বুলি প্ৰমাণ কৰিবলৈ নেযাব। সেইজনৰ ভুলটো আপুনি অকলেই বুজাই দিয়ক, নহ'লে আপোনাৰ শত্ৰু বাঢ়িব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ ধন্যবাদ। আপোনালৈ বিনম্ৰ অনুৰোধ, আমাৰ পৰৱৰ্তী ভিডিঅ' চাবলৈ হ'লে চেনেলটো অন্ততঃ ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব। ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিবলৈ নেপাহৰিব। ধন্যবাদ।